যেটো আপোনাৰ সংবাদমেল দি থাকাৰ সময়তে গৌৰৱ গগৈ এটা টুইট কৰিছে আপোনাৰ সংবাদমেলখন ফ্লপ বুলি কৈছে আৰু সি গ্ৰেডৰ সিনেমাতকৈ বেয়া বুলি কৈছে সক এই শব্দবিলাকে জিন্তু গগৈ তেজৰ মূল্য দিব পাৰিব জানো এই সম্ভৱবিলাকে কাৰ্গিল যুদ্ধৰ শহীদসকলৰ তেজৰ মূল্য দিব পাৰিব জানো ফ্লপছু শব্দটো এই শব্দটো দিয়ে সব হৈ যাব এই ফ্লপছু বুলি ক'লে আপুনি উৎসাহেৰে মোক সুধিলে তো যিবিলাকে পাকিস্তানৰ লগত যুদ্ধ কৰি প্ৰতিদিনে মৃত্যুবৰণ কৰি আছে শহীদসকলক তেওঁলোকৰ পৰিয়ালৰ ওচৰত গৈ গৌৰৱ গগৈ কক এইটো ফ্লপছু বুলি কিমান মানুহ মৰিছে পাকিস্তানৰ লগত যুদ্ধত অসম আৰু ভাৰতীয় সেনা কিমান মৰিছে দ্য নাম্বাৰ উইল বি মোৰ দেন লাখ আমাৰ অসমৰ কিমান মানুহে বাংলাদেশৰ সময়ত পাকিস্তানৰ লগত যুদ্ধ কৰি মৰিছে তেওঁলোকৰ পৰিয়ালৰ আগত গৈ কক এখন ফ্লপ শ্ব' বুলি ময়ো যাম কালি পাকিস্তান আহি কম ফ্লপ শ্ব' আপুনিও যাওক ইজ ইট এ আনচাৰ এই আনচাৰটোৱে কি বুজাইছে যে তহঁতি মোক একো কৰিব নোৱাৰ মই বুঢ়া আঙুলি দেখুৱাই আছো কাক বুঢ়া আঙুলি দেখুৱাইছে শ্বহীদসকলক সেনা বাহিনী যোনে ডেইলি মৃত্যুবৰণ কৰি আছে এটো আমাক ফ্লপছু কোৱা নাই তেওঁলোকক কৈ আছে তোমাৰ পৰিবাৰে পাকিস্তানৰ দৰমহা ল'ব তোমাৰ পৰিয়ালে পাকিস্তানত অহা যোৱা কৰি থাকিব তুমি 10 দিনলৈকে গৈ তাতে ট্ৰেইনিং ল'বা ল'ৰা ছোৱালীক বিদেশী কৰিবা এণ্ড ইটছ ফ্লপছু তো এনেকুৱা উত্তৰ যদি দিয়ে সেইজন মানুহৰ পৰা কালি পৰখি কি ক'ব অসমৰ মুখ্যমন্ত্ৰী হ'ব ইয়াত পাকিস্তানৰ চোৰাংচোৱা ঘূৰি থাকিব এৰেষ্ট কৰিলে ক'ব ফ্লপছু